हेलो फ्रेंड्स वेलकम टू बैक माई चैनल आसामिज ब्लग मुन्नी आशा करूँ सकलो भाले आछे। आज आमी गुवाहाटी गांधी मंडपले आहिছোঁ। भाबिलो आमी गांधी मंडपले जाते आपनालोकको देखाई जाऊँ गांधी मंडपखन केनेकुवा। बहुते हयतो चाइছে किन्तु बहुते नाचाबो पारे। जिসকले নাই চোৱা চাব ভিডিঅ'টো শেষলৈকে ছুটি ভিডিঅ' হয় সম্পূৰ্ণ চাব। আৰু ফেচবুকত যদি কোনোবাই চাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ইউটিউবত যদি কোনোবাই নতুনকৈ চাইছে তেন্তে মোৰ চেনেলত যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। हाँ आगे चलो জেগা চালোঁ ঘূৰিলোঁ বহুত দেখালোঁ। এতিয়া সন্ধিয়াৰ পৰিৱেশ হ'ল গান্ধী মণ্ডপৰ। পোহৰতে আহিছিলোঁ যদিও এতিয়া সন্ধিয়া হ'ল সকলো দেখাবলৈ চেষ্টা কৰিছোঁ। পোহৰৰ লাইটৰ পৰিৱেশত বেছি ধুনীয়া লাগে ইয়াত।
দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে যিসকলে ইমান সময় দি মোৰ ভিডিঅ'টো চালে সেইসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আগলৈ এনেদৰে ভিডিঅ' চাই থাকিব। লাইক কমেণ্ট প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিলোঁ। হেল্ল' গাইজ, দেখিছেনে ইয়াত গান্ধী মণ্ডপৰ পৰা আহি তললৈ এনেকৈ যোৱা ৰাস্তা আছে। বহুত ধুনীয়া, বহুত মানুহ আছে। এয়া সেই তললৈকে যাব পাৰি। আমি বহুত দূৰলৈ গ'লোঁ। এই ৰাস্তা হয়, আপোনালোকে আহিব পাৰিব। বহুত ধুনীয়া ঠাই। বহুতে হয়তো আহিছে, যিসকল নাই অহা গুৱাহাটীলৈ আহিলে এপাক আহিব। গান্ধী মণ্ডপৰ সন্ধিয়াৰ দৃশ্য হয়। আমি দিনতে আহিছিলোঁ যদিও এতিয়া সন্ধিয়া হ'ল। খুবেই ভাল লাগিছে লাইটৰ পৰিৱেশত দৃশ্যবিলাক খুব মনোমোহা হয়। এয়া দেখিছেনে? যিসকলে অহা নাই এবাৰ আহিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমি গান্ধী মণ্ডপৰ পৰা ঘৰলৈ যাবলৈ ওলালোঁ। হেৰি কিমান সময়লৈকে খোলা থাকে? ভিডিঅ' কৰোঁ যে আপোনাক হয়।